Bagi proxy support itu doan saja. Rahul Gandhi Zindabad. Rahul Gandhi Zindabad. আজি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ হয় আজি যিটো প্ৰগ্ৰাম গোটেই ভাৰতত আৰু অসমতো হৈছে যে একমাত্ৰ আমি এইটো কৰিবলগীয়া হোৱাটো যে প্ৰয়োজন হৈছে কাৰণ আপোনালোকে সকলো কথা জানে মোদীয়ে ভোট চোৰ কৰি ইলেকশ্যন জিকিছে আৰু আজি গাদীত বহি আছে এই প্ৰটেষ্টত এই এগেইনষ্টত আমি যে ভোট যে চুৰি হৈছে সেইটো অলৰেডি ৰাহুল গান্ধীয়ে গোটেই ভাৰতবৰ্ষৰ যিমান আমাৰ জনসাধাৰণ ৰাইজক অলৰেডি জনাই পেলাইছে আৰু জনাইছে সেইটো কাৰণে আমি বিৰোধিতা কৰিছো আমাৰ লগত আজি যোগ দিছে যে আসাম প্ৰদেশ যেটো কংগ্ৰেছ জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ কাৰ্বি আংলং আৰু আমাৰ সেক্ৰেটাৰী ইনচাৰ্জ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ লগত আছে এই প্ৰটেষ্টটো যে ইয়াত খালি লোকসভাত চুৰি হোৱা নাই ইয়াত বিধানসভাও চুৰি হৈছে তাৰপিছত কাৰ্বি আংলঙত আপোনালোকে জানে সদায় তুলিৰাম ৰংহাঙে কৈ থাকে যে এমইচি হতক এম সকলক আপোনালোকেতো বেছি কথা নকবি আপোনালোকে জিকাই নাই মই জিকাইছে বুলি ইয়াত তুলিৰাম ৰংহাং হয় চুৰি হৈছে এইটো কাৰণে তলত পৰা ওপৰলৈ খালি আমাৰ যিটো কাৰ্বি আংলং সম্পদ চুৰি হোৱা নাই ইভিন সেইটো আটাইতকৈ যে সংবিধান যিটো অধিকাৰ আমাক দিছে সেইটো যদি আমি যদি ৰক্ষা কৰিব নোৱাৰে আৰু আমি ভাৰতীয় হৈ জীয়াই থাকি লাভ নাই এই ৰক্ষা কৰিবৰ স্বাৰ্থত আমাৰ যিটো সংবিধান ৰক্ষাৰ স্বাৰ্থত আৰু যিটো জনসাধাৰণ যিটো ভোট ৰাইট এই ওৱান ভোট ওৱান মেন ওৱান ভোট সেইটো ৰক্ষা কৰিবৰ কাৰণে আমি আজি ডিফু চহৰত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ হৈ আমি কেণ্ডেল লাইট প্ৰদৰ্শন কৰিছো সেইটো আপোনালোকক জনালো আজি আমাৰ প্ৰটেষ্টৰ বিশেষকৈ আমি আপোনালোকে সকলোৱে গম পায় ভোট চোৰৰ কথা যোনটো চলি আছে অগষ্ট 7ত আমাৰ লিডাৰ ৰাহুল গান্ধী এলপি তেওঁ আহি কৈছে যে তেওঁ আমালোকৰ আগত চবৰে আগতে দেখাৰ আগতে দেখাইছে এইখিনি বস্তু যে আমাৰ কেনেকে এটা এছেম্বলি সিটত এটা ভোট চুৰি কেনেকে হৈছে অলমষ্ট 1,250,000 ভোট এটা এছেম্বলি ইলেকশ্যন এটা এছেম্বলি সিটত যদি চুৰ হৈছে তেনেহলে আপোনালোকে ভাবক কিমান লেভেলত চাগে চুৰ হৈছে আমি এটা সিটৰহে গম পাওঁ তেওঁলোকে আমাক ডিজিটেল ভোটাৰ লিষ্ট পৰ্যন্ত নিদিয়ে সেইটো কাৰণে যোনটো কাৰণে এই গোটেইখিনি ৰিচাৰ্চ কৰিবলৈ 6 মান্থছ লাগিছে কংগ্ৰেছৰ কিন্তু তাৰপিছত যেতিয়া এইখিনি তথ্যখিনি যেতিয়া ওলাই আহিলে তাৰপিছত ইলেকশ্যন কমিশ্যন চুপ আছে তাৰপিছত ইলেকশ্যন কমিশ্যনে আমাক উত্তৰ নিদিয়াকৈ উল্টা আমাৰ লিডাৰ ৰাহুল গান্ধীৰ পৰা ভোটছ লৈ পিনি এই বস্তুখিনি ক'ব দিছে তেনেকে আমিতো ক'ব পাৰো তেনেহলে যোৱাকালি অনুৰাগ ঠাকুৰে আহি পিনি ধেৰ কথা ক'লে অনুৰাগ ঠাকুৰে ক'লে যে কংগ্ৰেছৰ সিটবোৰ প্ৰিয়ংকা গান্ধীৰ সিটত ৰাহুল গান্ধীৰ সিটত এইবোৰ হৈছে তেওঁলোকে কেনেকে এইটো একদিনৰ ভিতৰত কেনেকে ওলালে এইখিনি ডিটেইলছ কেনেকে পালে তেনেকে তেওঁলোকে তো কথাটো সেইটো তো আমি ভাবো যে এইটোত বহুত ডাঙৰ এটা গণ্ডগোল আছে ইলেকশ্যন কমিশ্যন আমি জানো আগত যেনেকে চিফ জাষ্টিচ আছিলে এটা চিফ জাষ্টিচ এজন হয় তাৰ ওপৰত অপজিশ্যনৰ পৰা একজন থাকে আৰু ৰুলিং পাৰ্টিৰ পৰা একজন থাকে কিন্তু তেওঁলোকে সেইটো সলাই পিনি এতিয়া তেওঁলোকৰ নিজৰ মানুহ থৈ লৈছে তাৰ 2:1 অবভিয়াছলি সেইটোতো গণ্ডগোলে হ'ব আমি ভাবো যে এইখিনি গণ্ডগোল যিখিনি 5টা বস্তুত আমি দেখা পাইছো যে গণ্ডগোল হৈছে য'ত আপোনাৰ সেম এড্ৰেছত কেইবাজন মানুহ আছে একে এড্ৰেছত তাৰপিছতে এইজৰ ডিফাৰেঞ্চ আছে তেনেকে আকৌ ভোটাৰ লিষ্টত ফটোজ যোনবিলাক ইনভ্যালিড ফটোজ যিমান সৰু যোনটো আমি গমেই নাপাওঁ তেনেকে কেইবাটা কাৰণ আছে যোনটোত মানে তেওঁলোকে কেইবাটা কথা লৈ পিনি তেওঁলোকে এইখিনি বস্তু কৰি আছে চ' আমি ভাবো যে এইখিনি বস্তু ৰখাব লাগে আৰু তেনেকে যোনটো আমি বিহাৰত SIR দেখা পাইছো SIR যোনটো কৰিছে SIRত আমি এতিয়া দেখা পাইছো যে যোৱাকালি নে আজি এটা ওলাইছে য'ত দ্য পাৰ্চন ইজ ডিক্লেয়াৰ্ড ডেড তেওঁৰ নামেই নাই ভোটাৰ লিষ্টত কিন্তু তেওঁ আজি গৈ পিনে আকৌ সুপ্ৰিম কোৰ্টত গৈ তেওঁ থিয় হৈ পিনে আমাৰ নামটো দিয়ক মইতো জিন্দাই আছো মোৰ নাম কেনেকে কাটিছে ত' তেনেকে যদি এইটো এটা ইনষ্টেন্স হয় তেনেকে চাগে কিমান আছে আৰু আমি এতিয়া গম পাওঁ যে SIR নেক্সট এতিয়া আসামত হ'ব তো আসামতো সেই একেই প্ৰক্ৰিয়া হ'ব একে ধৰণে কৰিব তেনেহলে আকৌ কথাটো গৈ থাকে একেই হ'ব যে ইয়াতো আকৌ একে চুৰ কৰিব বিহাৰত 65 লাখ ভোট কাটিছে
য'তো তেওঁলোকে মানে সেইটোৰ ৰিজনিঙো নিদিয়ে যে 65 লাখ ভোটছ কেনেকে কাটিছে আৰু ঠিক আছে ৰিভিজন কৰিছে যদি খালি ডিলিশ্যনহে হৈছে নে এডিশ্যন কেলে হোৱা নাই কি ইমান দিনত কি নিউ ভোটাৰ্ছ নাই নে ফৰ্ম 6 কোনো ফিল আপ কৰা নাই নে ফৰ্ম 6তো আমি দেখা পাইছো যে কোনো 70 years old মহিলাই ফাৰ্ষ্ট টাইম ৰেজিষ্ট্ৰেশ্যন কৰিছে কেনেকে Form 6 is for new registration. Form 6 is for new registration. So সেইকাৰণে এই বস্তুখিনি মানে আমি বিচাৰো যে সুপ্ৰিম কোৰ্টে এইটো শ্ব মোটো কগনিজেন্স লয় এইখিনি বস্তু যাতে মেটাৰটো পিক আপ কৰে আৰু মানুহ ৰাইজেও ওলাই আহিব লাগিব কাৰণ এইটো আমাৰ ৰাইটৰ কথা হয় আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় ভোটিং ৰাইট 1 person 1 vote হয় যাতে আমাৰ ভোটটো মিছ ইউটিলাইজ নহয় এইটো কাৰণে বস্তুখিনি আমি এইখিনি কৰিব লাগিব এটা আমি কংগ্ৰেছ বুলি নহয় এনি আদাৰ পাৰ্টি বুলি নহয় কিন্তু আমি এজ citizens of India আমি ওলাই আহিব লাগিব আমাৰ ফাণ্ডামেণ্টেল ৰাইটছটো বচাবলৈ